কেতিয়াও নিজৰ স্বাৰ্থৰ কাৰণে আন এজনৰ সজোৱা সপোন নাভাঙিব। হয়তো আপোনাৰ স্বাৰ্থ শেষ হ'লে আপুনি গুচি যাব, কিন্তু সেই মানুহজনে তেওঁৰ সপোনবোৰ আকৌ নতুনকৈ সজাবলৈ নোৱাৰিব। এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ বৰ বিশেষ একো নালাগে, আনকি প্ৰতিশ্ৰুতিৰে গঢ়া পাহাৰো সাজিব নালাগে। মাত্ৰ বিশ্বাস শব্দটোৰ স্বাৰ্থ নাপাতিলেই হ'ল। কম্পমান বুকুৰ ধিপ ধিপনিবোৰে কেতিয়াবা বৰ বেছিকৈ জোৰ জোৰকৈ থপথপাই উঠে আপোনাৰ কথাবোৰ মনলৈ আহিলে। হয়তো আপোনাৰ অনুপস্থিতিৰ অনুভৱবোৰে বুকুৰ মাজত প্ৰতিবাদ কৰে, আপুনি ক'ত আছে।